हाय हेलो नमस्कार स्वागतम জানাইছো মোৰ ইউটিউব চেনেল ৰাহুল ব্লগ আশা কৰোঁ সকলোৰে ভাল। আজি ভিডিঅ' আছে বেঙেনা খেতি কেনেকৈ কৰিব লাগে তাৰ বিষয়ে কৈ জনাব বিচাৰিছোঁ। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি ভিডিঅ' হৈছে বেঙেনা খেতি কেনেকৈ বস্তাত লগাই কৰিব পাৰি তাৰে আপোনালোকক জনাব চেষ্টা কৰিছোঁ। আশা কৰোঁ ভিডিঅ'টো ভাল পাব। এয়া বেঙেনা দেখিছে, গোল বেঙেনা লগাইছিলোঁ বস্তাত। ইয়াত আপোনাৰ একেলগে 4-5টা বেঙেনা আহিছে কলি। প্ৰথমটো প্ৰায় ছিঙিব পৰা হৈছে আৰু কলি আহিছে, দেখাইছোঁ আপোনালোকক। এইটো দেখিব পাৰে, এইটো এটা আহিছে আৰু ইফালে আহিছে। এইভাগে আপোনালোকে ঘৰতে কিচেন গাৰ্ডেন কৰি ল'ব পাৰে। তাৰ বাবে আপোনাক কি কি বস্তু প্ৰয়োজন হ'ব তাকে জনাইছোঁ। প্ৰথমে এনেকৈ বস্তা এটা ল'ব। বস্তাত গোবৰ মাটি মিক্স কৰি, লগতে আপুনি কোকোপিটো মিক্স কৰিব পাৰে। মিক্স কৰি একেবাৰে সম্পূৰ্ণ বস্তাটো ভৰ্তিকৈ ভৰাই ল'ব। ভৰাই লৈ ইয়াত ওপৰতে পুলিটো ৰুলে, তাৰপিছত আপোনালোকক যদি পোক লাগে পোকৰ দৰৱ স্প্ৰে কৰিব। আৰু আপোনাৰ এই বস্তাত লগোৱাৰ ইয়াত ভাল কথা আছে কি ইয়াত বেমাৰ নালাগে। এতিয়া আপোনাৰ 1 বছৰ 2 বছৰ 3 বছৰলৈকো থাকি যায়, তথাপিও আপোনাৰ ইয়াৰ বেমাৰ নালাগে। এয়া মই প্ৰথমে 1 বছৰ লগাইছিলোঁ, ইয়াতে 3 বছৰ থাকিলে, গতিকে এইবাৰ মই 10টা বস্তা লগাইছোঁ। এইটো প্ৰথম বস্তা, এইফালে লগাইছোঁ এইটো। এইজোপা আপোনাৰ ইয়ালোকৰ এই পুলিত সাৰ দিব বিচাৰিলে ইউৰিয়া ছুপাৰ পটাছ গোটেইকেইটা মিক্স কৰি এই বস্তাৰ একেবাৰে কিনাৰে কণ খান্দি লৈ এইটো বস্তা আপোনাৰ কম 25 গ্ৰাম বা 30 গ্ৰাম মাজে দি থাকিব 20 দিন এমাহ মূৰে। আৰু যদি আপুনি অৰ্গেনিক কৰিব বিচাৰে তেতিয়া সাৰ নিদিলেও হ'ব। তেতিয়া আপোনালোকে মাষ্টাৰ কেক আৰু বনমিল বুলি এটা সাৰ আছে, সেইটো দিব পাৰে। আৰু অৰ্গেনিক হিচাপত আৰু আছে স্প্ৰে কৰা এগ্ৰিমিক বুলি, সেইটোও আপোনালোকে দিব পাৰে। আৰু আছে আপোনালোকৰ ফুল সৰা ফল সৰা, তাৰ কাৰণে আপোনালোকক ভিটামিন দিব লাগিব। জিংক, বৰোড, মেগনেছিয়াম, কুবুষ্টাৰ, এনেকৈ ভিটামিন আছে, আপোনালোকে দিব পাৰিব। ইয়াতো 3টা বেঙেনা 4টা লাগি গৈছে। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই সম্পূৰ্ণ বুজি গৈছে বেঙেনা খেতি কেনেকৈ কৰিব লাগে। পোকৰ দৰৱ, ভিটামিন,
পানী লগতে ৰ'দ বৰষুণ বতাহ সম্পূৰ্ণ লাগিব। মোৰ ভিডিঅ' এইভাগে আগলৈও পাই থাকিব, গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকন টিপি থ'ব, যাতে নতুন ভিডিঅ' বনালে আপোনাৰ নটিফিকেশ্যন পাই যায়। আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব, যাতে লাইক কমেণ্ট কৰিলে মোৰ ভিডিঅ' বনাবলৈ ভাল লাগে, যাতে মানুহে মোৰ ভিডিঅ'বোৰ চাই। আশা কৰোঁ আপোনালোকে সকলোৱে সুখত আছে, শান্তিত আছে। আজিলৈ ভিডিঅ' ইমানেই, নমস্কাৰ। হাই হেল্ল' নমস্কাৰ, স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল ৰাহুল ব্লগ 50। মোৰ ভিডিঅ'ত বিভিন্ন খেতিৰ বিষয়ে ভিডিঅ' লৈ আহোঁ, গতিকে ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰি জনাব, লগতে ছাবস্ক্ৰাইব কৰি বেল আইকন টিপি দিব, যাতে নতুন ভিডিঅ' বনালে আপোনাৰ নটিফিকেশ্যন পাই যায়। লগতে ঘণ্টাটো বজাই দিব, যাতে নতুন ভিডিঅ' বনালে আপোনালোক পোনপ্ৰথমে নটিফিকেশ্যন পাই যায়। আজিৰ বিষয় হৈছে বেঙেনা খেতি কেনেকৈ কৰিব লাগে বস্তাতে, তাৰে মই দেখুৱাবলৈ চেষ্টা কৰিছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'ৰ শেষলৈকে চাব আৰু বেঙেনা যি খেতি তাৰ বিষয়ে জানিব পাৰিব। বেঙেনা খেতি বস্তাত কৰিলে কি হয়, আপোনাৰ বেমাৰটো একেবাৰে নালাগে। যিটো মই যোৱা বছৰ কৰিছিলোঁ, 3টা বস্তাত লগাইছিলোঁ। 3টা বস্তাত লগাই এটাও পুলি মৰা নাছিলে। বস্তাখিনি আপোনালোকে প্ৰথমে গোবৰ আৰু মাটি ভৰাই ভালকৈ মিক্স কৰি তাত ভৰাই ল'ব। তাৰপিছতে পুলিটো ৰোৱাৰ পিছত সেইখিনি অলপ ৰ'দ জেগাত হ'লে বেছি ভাল হয়, যাতে বস্তু হ'লে সদায় ৰ'দ জেগাতহে ভাল হয়। এইভাগে আপোনালোকে বেঙেনা খেতি কৰিব বুলি আশা কৰিলোঁ।